বিটিসি অঞ্চলত 15টা সমষ্টিত আমি এনডিএ হিচাপে জয়ী হোৱাটো কথা 100% কোনো ডাউট নাই। আমাৰ কোকৰাঝাৰ জিলাৰ 5টা সমষ্টি আছে, একেলগে নমিনেশ্যন দিব আৰু নমিনেশ্যনৰ আজিৰ এই সময়ত সকলো জাতি জনগোষ্ঠী আপোনালোকে দেখিবলৈ পাইছে। সকলো জাতি জনগোষ্ঠী, সকলো শ্ৰেণীৰ ৰাইজ, সকলো ধৰ্মীয় লোকসকল ইয়াত উপস্থিত আছে। অৰ্থাতে কোকৰাঝাৰ বুলি নহয়, বিটিসি অঞ্চলত 15টা সমষ্টিত আমি এনডিএ হিচাপে জয়ী হোৱাটো কথা 100% কোনো ডাউট নাই, কোনো ডাউট নাই জিকিব। আমাৰ লগত প্ৰতিদ্বন্দ্বী মানে কণ্টেষ্ট কৰিব পৰা কেণ্ডিডেট মই এতিয়ালৈকেতো চিনিব পৰা নাই কোনে কণ্টেষ্ট হ'ব আমাৰ লগত। মুঠতে মই দেখা নাই এনেকুৱা হাৰ্ড কণ্টেষ্ট কৰিব পৰা দল মই দেখিবলৈ পোৱা নাই। বিটিসিত আপোনালোকে 15খন পোৱাৰ পৰা গোটেই অসমত আপোনালোকে 126খনত কিমানখন আপোনালোকে আশা কৰিব? গোটেই অসমৰ এনডিএ হিচাপে আমাৰ মই যিখিনি দেখিবলৈ পাইছে 100ৰ তলত আহিব নালাগে মোৰ হিচাপত। বাছ আপোনালোকে সোধা নাই, মই তথাপিও কম। এই যে কোনোবাই যোৱাকালি আমাৰ দলৰ পৰা ৰিজিগনেশ্যন দিছে, খলিলুৰ ৰহমান ৰিজিগনেশ্যন দিছে আৰু গোসাইগাঁৱৰ আমাৰ PMB আৰু CWC মেম্বাৰ ৰিজিগনেশ্যন দিছে। এইটো একো ক্ষতি নকৰে, আমাৰ দৰ্জা খোলা, যাবও পাৰে আহিবও পাৰে। দলৰ পৰা যিসকলে যাব ইচ্ছা আছে যাব পাৰে, দৰ্জা খোলা হয় না নহয়? আহিবও পাৰে, যাবও পাৰে, আহিবও পাৰে, আৰামছে।